লৰা সৰগৰ তৰা ছোৱালী কুকুৰৰ পোৱালি নমস্কাৰ বন্ধুসকল মই ঘটকে আপোনালোকক বেবেৰী বাং নতুন ৰূপত লৈ আহিছোঁ আকৌ বেবেৰী বাং আপোনালোকে হয়তো চাই ভাল পাব এইবাৰ বেবেৰী বাং অলপ পৃথক অলপ নতুনকৈ আনিছোঁ কোন আছ ইমান ভাল সময়ত গান এটা লগা কেলা ওকে মই দিম তোৰ নামত কাম ৰাখি কুকুৰ পুহিম তাক নুসুধিম পাবজিত লুটিম তোৰ জিএফক তোৰ আগত মই দাঙি দাঙি বাপেৰ মতো লগাইছে তোমাক বাপেৰ মত মানুহ সন্মান তোৰ নাথাকিব পাৰে মোৰ আছে বুজিছে নাই চলা তেজ পাততে গান লগাইছো এইবোৰ শুনা আগতে মানে মই নকলো কেলে বুজিছে এই আজি শুভক্ষণটোত এই ভাল সময়টোত বাৰু এইটো তেজ কৰাটো এইটো এই বনোৱাটো কম নহ'ব আকৌ তেজ কৰা সেইটো কোন জানো মই এনেকুৱা গান মই ৰাম 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 নোৱাৰিম বাৰু যি কি নহওক বন্ধুসকল তেনেহ'লে আহক আজি আমাৰ নতুন অতিথিজন আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছোঁ আজি আমাৰ মাজত আছে এজন বিশিষ্ট মানে সমাজকৰ্মী তেওঁ তাৰ লগতে তেওঁ অধিবক্তাও হয় তেওঁ সমাজকৰ্মী অধিবক্তা তেনেহ'লে ৰবীন্দ্ৰ ফুকন ডাঙৰীয়া আপোনাক আজি আমাৰ অনুষ্ঠানলৈ মানে স্বাগতম জনাইছোঁ প্ৰথমে কওক আমাৰ আজি এই নতুন ছেটআপ মানে এনেকৈ নতুনকৈ আজি আপোনাক প্ৰথম ফটো আনিছোঁ কেনেকুৱা লাগিছে আপোনাৰ বহুত ধুনীয়া লাগিছে মানে মই ভাল পাইছোঁ বুজিছেনে একদম ইমান ধুনীয়া লাইটিং চাইটিং লগাইছে ইমান ধুনীয়া মানে এইটো বস্তুটো মই বহুত ভাল পাইছোঁ কিন্তু দেই আপোনালোকৰ বস্তুটো বিৰাট ধুনীয়া হৈছে মানে হয় 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 একদম বিৰাট ধুনীয়া হৈছে মানে মই একদম অন্তৰৰ পৰা কৈছোঁ মই একদম বহুত ভাল পাইছোঁ বস্তুটো দেই হয় 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 আচলতে জানি খুব ভাল পালোঁ ধন্যবাদ ধন্যবাদ বাৰু আমি প্ৰথমে আপোনাক ঘৰুৱা কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ ৰিচেণ্টলি আপোনাৰ ল'ৰা বিয়া হৈ গৈছে আপোনাৰ ল'ৰাই বিয়া পাতিছে মই গৈছোঁ বিয়াখন খুব ধুনীয়া মাংসকণ খুব ধুনীয়া বনাইছিলে বাৰু যি কি নহওক এই ল'ৰা বিয়া এতিয়া বোৱাৰী কেনেকুৱা পাইছে ন বোৱাৰী এতিয়া আপোনাৰ এইবোৰ কথা নক'বা বুজিছা এতিয়া ইয়াত ক'বলৈও বেয়া বুজিছেনে এজনী কুলক খনি এজনী হাৰামী এজনী মহা বুজিছেনে ঘৰত কুটাই গছো কাম নকৰে মানে বুজিছেনে একো কাম বন নকৰে আৰু দেই বুজিছেনে হয় মোৰ ল'ৰাটোৱে কৰি খুৱাই এনেকুৱা এটা মাল সি চপাব বুলি মই ভবা নাছিলোঁ বুজিছেনে মোৰ ঘৰত এতিয়া যিহে পৰিস্থিতি হয় ৰাতিপুৱা শুই উঠি চব মই নিজেই কৰিব লাগিব বুজিছেনে পুৱাই পালোঁ কি হ'ল ৰাতিপুৱা চাহটো খাবলৈ নাপাওঁ যিখনে মানে অৱস্থা কৰিছে বুজিছেনে এজনী মহাকুলক্ষণীয় মই কি ক'ম ঘটক তোমাক সেই মানে বৰ পস্তাইছোঁ আৰু এইবিলাক নুশুনিবা আৰু এজনী কথা বুজিছেনে এজনী যখিনি চপোৱাহে ওলাব মই দেই হয় 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 কিনো কৰিব আৰু এইবিলাক থাকে চবৰে ঘৰতে তেওঁ বন্ধুসকল দেখিলে তেওঁ তেনেকুৱা ধৰণৰ কথা বাৰু ডাঙৰীয়া আমি এইবাৰ আপুনি আহিব বিচাৰিছোঁ হয় হয় আপোনাৰ ছোৱালী এগৰাকীও আছিলে তেওঁ এবছৰমান আগতে বিয়া হৈ গৈছিল নেকি ঘৰুৱাভাৱে আপোনাৰ ছোৱালী বিয়া ক'ত হৈছিল বুলি কৈছিলে আমি বেংগালুৰুলৈ বিয়া দিছোঁ তাইক তাকে হয় হয় এইটো বেংগালুৰু হয় আচ্ছা 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 বাহিৰত বিয়া হৈছে ন ঠিক আছে এতিয়া আপোনাৰ কেনেকুৱা মানে আপোনাৰ জোঁৱাইক কেনেকুৱা পাইছে আপোনাৰ চাপ'জ যেনে ঘৰুৱা সাংসাৰিক আমি প্ৰশ্নৰ পৰাই অনুষ্ঠানটো আৰম্ভ যিহেতু কৰিছোঁ তো আপোনাৰ জোঁৱাইক কেনেকুৱা মানে আপোনাৰ জোঁৱাই সেইখন আৰু মোৰ কপাল ঘটক বুজিছা যিটো জোঁৱাই পালোঁ এইটো হাইলাইট দেৱতা বুজিছানে আৰু মোৰ ছোৱালীক আৰু গোটাই গৈছোঁ সি কৰিবলৈ নিদিয়ে বুজিছানে ঘৰত ভাত তাই কষ্ট পাই বোলে ঘৰত ভাত নাখায় বুজিছানে ঘৰত ভাত নবনাই হোটেলৰ পৰা আনি খোৱাই মম কৰি একো কৰিবলৈ নিদিয়ে কি ক'ম এনেকুৱা জোঁৱাই মই ভাগ্য বলতে পাইছোঁ ঘটক কি ক'ম হাইলাইট দেৱতা দেই ঘটক কান্তলীয়া চোৰ চিনি পাওঁ কোন্ধেছ আৰু মূৰ্খ গজা মূৰ্খ ঘুচিয়াই তোক ভুকুটিয়াই তোৰ মইতো দুফাও কৰিম নিজৰ বোৱাৰীজনীক তই তেনেকৈ ক'ব পাৰিলি আৰু যেতিয়া জোঁৱাই বেলিকা গ'ল তোৰ জোঁৱাইটো হাইলাইট দেৱতা চালা কুকুৰৰ পোৱালি এই মূৰ্খ চালা তোৰ নিচিনা মানুহৰ কাৰণে আজি এই আমাৰ দেশখনত মানে এইবিলাক মানুহৰ কাৰণে আজি আমাৰ দেশখনত এই ধৰ্ষণৰ দৰে মানে এইবিলাক এই কাণ্ডবোৰ বাঢ়ি আছে বুজিছে এইবিলাকতে সেইবোৰ ছাপৰ্ট কৰে বুজিলে নাই এইটোতো একে কাণৰ দৰে নাই আমাৰ তুমিনে ফকতীয়াটো কোনেই ইণ্টাৰভিউ লৈ তুমিনে ঘৰত দিয়া মাতে সি হেনো উকিল ওলাইছে বোলে সি হেনো আইনৰ ৰক্ষক আৰু বন্ধুসকল মই আপোনালোকক কওঁ এনেকুৱাবোৰ মানুহ যদি আইনৰ সেইবোৰ ৰক্ষক হ'বলৈ হয় আমাৰ দেশ বৰবাদ ধ্বংস হ'লেইনো আৰু মই এটা কথা বুজি নাপাওঁ এই যিবোৰ যে ধৰ্ষণ কৰি ঘূৰি ফুৰে সেই তেনেকুৱা 2-3টা মানকে মহতিয়াই নেপেলাই কেলে ডাইৰেক্ট শ্বুট কৰি দিব লাগে
যে ৰিচেণ্টলি ৰেড্ডি কেছটো হৈ গ'ল শুনি বৰ দুখ পালোঁ বুজিছে নাই এনেকুৱা মানুহবিলাকক ডাইৰেক্ট ফোন এণ্ড চাইড কৰিব লাগে তেতিয়াহে আকৌ ভয় নকৰিব আমাৰ আকৌ আইনখনতে প্ৰব্লেম আছে ন বুজিছে নাই আমাৰ আইনখনে এইবোৰ নেমানে নহয় আকৌ বেয়া লাগিছে আকৌ আৰু প্ৰথম দিন অনুষ্ঠানটো কৰিবলৈ সি এনেকুৱা গৰম তই ওলা তোৰ কি লাগে ইয়াত তই ওলা কি কৰিব উপায় নাই বুজিছে আজি প্ৰথম দিন অনুষ্ঠানটো ভালকৈ পাতিম বুলি ভাবিলে এনেকুৱা কোনেনো মাতিব দিলে প্ৰডিউচাৰ তই কোন গ'লি ক'ত আছ তই এইফালে আছোন এইবাৰ আমি ইউটিউবৰ মানে মানুহ এটা মাতিম বুলি ভাবিছোঁ ৰোষ্টাৰ ওলাইছে বোলে অসমৰ কোনটো ৰোষ্টাৰ চাওঁ বেয়া সেইখন কিবা কিবি কয় থমনেলনে কি সকল লগাই তাকে পাতিব লাগিব কোন আছিলে সেইটো নাম কি আছিলে সেইটো বন্ধুসকল এটা ষ্টেডিয়াম আৰু দেই এইটো মাতিব লাগিব নমস্কাৰ